নমস্কাৰ সকলোকে এইমাত্ৰ মোৰ পাৰ্লাৰতে এগৰাকী ক্লায়েন্ট আহিছিলে তেওঁ কৰবাত ইয়াতে স্মুথনিং কৰিছিলে আৰু স্মুথনিং কৰাৰ পিছত তেওঁ চুলিখিনি জ্বলি গৈছিলে যাৰ বাবে তেওঁ এতিয়া চুলিখিনি কাটিবলৈ আহিছিলে কিন্তু তেওঁ চুলিখিনি কাটিব আহি আসলে কান্দিছিলেহি কাৰণ তেওঁ বা চুলিখিনি কেতিয়া দীঘল হ'ব কেনেকৈ হ'ব চুলি স্মুথনিং কৰাৰ পিছত জ্বলা সেইটো এটা বেলেগ চেপ্টাৰ কিন্তু তেওঁ যেটো ভয় আছিলে কেতিয়া দীঘল হ'ব কেনেকুৱা কি হ'ব গতিকে চুলি দীঘল হোৱাৰ ওপৰত কি হিচাপে দীঘল হয় আজি মই তাৰ ওপৰতে ক'ব গৈ আছো আমাৰ প্ৰত্যেক মাহে চুলি 1 সেন্টিমিটাৰৰ পৰা 1.5 সেন্টিমিটাৰলৈকে দীঘল হয় আমাৰ চুলিখিনি 10 ইঞ্চি দীঘল হোৱাৰ পিছৰ পৰা এই চুলিৰ যেটো বাহন হয় সেইটো আধা হৈ যায় তাৰ মানে 1 সেন্টিমিটাৰৰ হলনি তেতিয়া আধা সেন্টিমিটাৰ কৈ দীঘল হয় আমাৰ এডাল চুলিৰ আয়ু 4 বছৰ হয় আৰু এডাল চুলি যেতিয়া আমাৰ হৰে সেই গুৰিটোৰ পৰা 25-12 লৈকে আমাৰ চুলি সেই গুৰিটোৰ পৰা গজিব পাৰে গতিকে ইমান ভয় নাখাব কেতিয়াবা চুলি কাটিবলগীয়া হলে আৰু এটো নহয় যে আমি বা মই বা আমাৰ দৰে বিউটিশিয়ান সকলে এবোৰ বহুত জানে আসলতে আমি যি সকলে হেয়াৰৰ ওপৰত পঢ়িব যাও আমাৰ প্ৰত্যেকৰে এখিনি বস্তু থিওৰিতেই থাকে এখিনি অতি প্ৰিলিমিনাৰী বস্তু বুলি হয় একদম সাধাৰণ আমাৰ হেয়াৰৰ ক্ষেত্ৰত সাধাৰণ জ্ঞান গতিকে চুলি কাটিবলৈ জুনবাই কেতিয়াবা কিবা কাৰণত চুলি খৰিলে বা চুলি কাটিবলগীয়া হলে একেবাৰে ভয় নকৰিব আপোনালোকৰ প্ৰত্যেক মাহত 1 পৰা 1.5 সেন্টিমিটাৰলৈকে চুলি দীঘল হ'বই